1947 পিছত এইটো কিন্তু ডাঙৰ এটা ঘটনা যেটো আমি সহজে মানি ল'ব পৰা নাই চাৰিজন ইয়াত ডেথ হৈছে চাৰিজনৰ ভিতৰত তিনিজন আমাৰ ফেমিলি ষ্টেটাছত আছে ভালকৈ আমাৰ পৰিয়ালৰ মানুহ আমি চিনাকি দিব পাৰোঁ এজন গুণধৰ চৰকাৰ এজন বিনোদিনী চৰকাৰ আৰু এজনী জয়স্মিতা চৰকাৰ এই তিনিজন আমাৰ পৰিয়ালৰ মানুহ বাকী এজন মৈত্ৰৱৰ্তী চিনাকি হোৱা নাই ইয়াত আমাৰ ভূতৰা আছে ছোৱালী বিয়া 27 তাৰিখ ছোৱালী বিয়া আছিল এটা হত্যাকাণ্ডে সমগ্ৰ অসম কঁপাই গৈছে ৰূপহী হাটত শুকুৰবাৰ সন্ধিয়া এটা হত্যাকাণ্ড হয় বিয়ালৈ মাজত আছিল মাথো 4টা দিন চিন্তা কৰক একেখন পৰিয়ালৰে 3গৰাকীকে ব্যক্তিক আচলতে নিশংসভাৱে হত্যা কৰে অচিনাকি কোনো দুৰ্বৃত্তই আৰু একেটা ঘৰতে উদ্ধাৰ ৪ৰ্থজন মৃতদেহ অচিনাকি মৃতদেহ আৰু আচলতে এই মৃতদেহটো কাৰ আচলতে বিয়ালৈ মাথো কেইটামান দি আছিলে 27 নৱেম্বৰত বিয়া হোৱাৰ কথা আছিলে প্ৰেমজনক কাৰণত এনে এটা হত্যাকাণ্ড সংঘটিত হোৱা বুলি গম পোৱা গৈছে গুণধৰ চৰকাৰ আৰু পত্নী পুৰধনী চৰকাৰ কন্যা জয়স্মিতা চৰকাৰ মৃত্যু হয় আচলতে এনে এটা জঘন্য ঘটনা নগাঁৱত সংঘটিত হৈ যায় আৰু অচিনাকি মৃতদেহটো চিনাক্ত কৰা গৈছে জয়স্মিতা প্ৰেমিক বুলি চিনাকি কৰা গৈছে অনুপম শুক্ৰধৰ বুলি চিনাকি কৰা হৈছে আচলতে এনে এটা জঘন্য ঘটনা সমগ্ৰ অসমৰ লগতে নগাঁও কঁপাই গৈছে বুলি ক'ব পাৰি দুখজনক ঘটনা আচলতে এনে এটা ঘটনা আচলতে ভৱিষ্যতে যাতে নহওক তাকে কম প্ৰশাসনে অনুৰোধ কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে দোষীক উচিত শাস্তি দিব লাগে কেতিয়াও নুশুনা নুবুজা এটা ঘটনা আজি আপোনালোকৰ আগত এনেধৰণে প্ৰকাশ কৰিবলগীয়া হৈছে আচলতে দুখজনক ঘটনা বুলি ক'ব পাৰি চাঞ্চল্যকৰ হত্যাকাণ্ডই কঁপাইছে নগাঁও একেটা পৰিয়ালৰে 3জনক নৃশংস হত্যা বিয়ালৈ মাজত আছিল 4টা দিন তেনেতে সংঘটিত হয় এই ঘটনাটো আচলতে ঘৰৰ চোতালত আচলতে ৰভা দিবলৈ আৰম্ভ কৰিছিলহে এনেধৰণৰ এটা হত্যাকাণ্ড সংঘটিত হৈ যায় ৰূপহী হাটৰ গৰাজানত বহুত দুখজনক ঘটনা বুলি ক'ব পাৰি ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব